নমস্কাৰ জনালো সকলোকে মোৰ ইউটিউব চেনেললৈ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত যেহেতু ময়ো ভালে আছোঁ আৰু এইফালে বেলিৰ পানে মানে মুখটো দিয়াছো নহয় চকুটো ভালদৰে মিলিবই পৰা নাই দেখিছেনে কুচিয়া চকুৰ দৰে একদম সৰু সৰু হৈ গৈছে যিমান মিলিবলৈ মানে চেষ্টা কৰিছোঁ তথাপিও মেল খোৱা নাই কি কৰিবি জন্মটোৱে সেনেকুৱা যে চকু সৰু সৰু হৈ জন্ম লৈছোঁ আৰু আজি পুৱাতে মানে ভাত তৰকাৰী বনাই পুৰা ৰেডি কৰি দিলোঁ কাৰণ ভাত তৰকাৰী বনোৱা কামটো থাকিলে আৰু মোৰে পাল হ'ব কোনেনো বনাব যিমান সময় নহওক ময়ে বনাব লাগিব আৰু ইফালে আছে দেই কাপোৰ কানি ধুবলৈ আজি দেখোন এলাই লাগিছে ৰ'দটো নোলাওক বুলি ভাবিছোঁ কিন্তু কি হ'ব ৰাতিপুৱাই দেখোন একেবাৰে ওলাই কৰি আহিছে কাপোৰ ধোৱা কাম কৰিলে বহুত এলাহ লাগে জানে কাপোৰখিনি ধুম বুলি মই সেনেকুৱা মানে গামলাতে জমা কৰি থৈ দিছোঁ আৰু এটা মই কথা ভাবিছোঁ জানে আৰু কাপোৰখিনি ডেইলি ধুওঁ জানেনে ক'ৰ পৰা ইমানখিনি কাপোৰ ওলাই নহয় মোৰ মূৰটো খাই দিছে আৰু কাপোৰখিনিৰ লগত মই বৰ এলাহ পাই গৈছোঁ জানেনে আৰু এয়া কাপোৰ ধুই তলোৱাত দেখিছে একেবাৰে টান পৰি গ'লগৈ কিমান কাপোৰ ধুম আৰু তথাপিও যেনে তেনে মানে ল'ৰা ছোৱালীকেইটাক ডাঙৰ কৰি লওঁ বুলি ভাবিছোঁ ল'ৰা ছোৱালী থাকিলে বহুত কাপোৰ ওলায় কিন্তু মই ভাবিছোঁ ধুবি ঘাট এটা যদি খুলি লোৱা হয় নহয় এখন কাপোৰত মই 10-20 টকাকৈ পালোহেঁতেন আৰু মানে গোটেই মাহটোত মানে 600-700 টকা মোৰ হৈয়ে গ'লে হয় इतने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं এটা বজাৰ মানে আৰামছে মানে সপ্তাহি মই খাব পাৰিলোঁ হয় নহয় জানো ধেমালি কৰিছোঁ দেই মই যদি ধুবি ঘাট খোলোঁ আৰু চেচে হৈ যাব মানুহজনে ঘৰৰ পৰা দৌৰাই দি পঠাব মোক ঘৰলৈ আৰু ভাত তৰকাৰী যিহেতু বনাই মই পুৰা ৰেডি কৰিলোঁ মানুহজনক কৈ আছোঁ খাওঁ খাওঁ বুলি কিন্তু মানুহজনে তুমি খাবই বিচৰা নাই ইমান ভোক লাগিছে মোৰ যে থাকিব পৰা নাই আজি সঁচাকৈ কোনোবা দিনাখন যে কি যে ৰাক্য সোমাই নহয় ইমান ভোক লাগে ভাবিছোঁ আগতীয়াকৈ কেইটামান ভাত খাই লৈ কেনে মানুহজনক কম নেকি নাই খোৱা ভাত বুলি যেতিয়া আৰু সি খাবলৈ বহিব তাৰ লগত মানে আৰু বহি যাম আৰু কেইটামান ভাত খাই ল'ম নহয় জানো কেনেকুৱা লাগিছে বাৰু আইডিয়াটো আৰু এইফালে আমাৰ মালিকনী ফিয়ে ইমান ধুনীয়াকৈ চাওকচোন গোটেই হালধি লগাই থৈ দিছে যে এই চিজন সময়ত নহয় খুব ধুনীয়াকৈ হালধি পায় ইয়াৰ পৰা কিন্তু কি হ'ব বাগানটোৰ অৱস্থাটো দেখিছে নহয় সেয়া গোটেই একেবাৰে হাবি বনি গ'লগৈ যিহেতু ফিও চাফা কৰিব নোৱাৰে আৰু মই আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ দেই এই বেঙেনা জোপাটো আপোনালোকে বিশ্বাস নকৰিব মেক্সিমাম মানে 4-5 বছৰ হৈ গ'ল বোলে মানে ফিজনীয়ে কৈছে গোটেই বাৰীখনত কি ধুনীয়াকৈ হালধি লগাই দিছে আৰু আছে কেইটামান হেৰিও ইমান মানে হাবি হৈ গৈছে বাৰীটো চাওকচোন যিহেতু মানে ফি বহুত অকলশৰীয়া আৰু ককাটো ঢুকুৱাও বহুত দিন হৈ গ'ল গতিকে কিমাননো অকলে কৰিব যিমানখিনি পাৰে মানে লাহেকৈ আগদিগিৰ পৰা চাফা কৰি আহি আছে বাৰু আপোনালোকক দেখুৱাম মই কিমানখন চাফা কৰিলে আৰু হালধি কেইজোপা খুব ধুনীয়া হৈ উঠিছিলে কিন্তু চাফা কৰি দিয়া নাই যে সেইটোৰ কাৰণে মানে পুৰা জংঘল উঠি গৈছেগৈ আৰু এটা বস্তু আপোনালোকক মই দেখুৱাই আছোঁ দেই আৰু ইয়াৰ বাৰীখনত অকল হালধি নহয় টেঙামৰা আছে কিমানকণ জেগাত টেঙামৰা পেলাইছিলে কিন্তু হাবিটো অকণমান বেছি মানে হৈ যোৱাৰ কাৰণে টেঙামৰাখিনি মানে চব নষ্ট হৈ গৈছে আৰু ইয়াত দেখিছেনে টেঙামৰাখিনি কিমান ওখ ওখ হৈছে গোটেইখিনি জেগাত মানে টেঙামৰা লগাইছে আৰু এইফালে আছে তিল গছ তিলো লগাইছিলে তিলখিনি আধাখিনি কাটি দিলে আৰু যিহেতু গুটিও এতিয়া বুঢ়া হৈ গ'লগৈ গুটিখিনি এয়া তিল আছে মানে ঢেৰ চব্জি এতিয়া ছিজনত আকৌ ফিয়ে ঢেৰ চব্জি লগাব আৰু ফি মানে হ'ল কাৰ্বি কথাৰ লগত আইতাটোক মানে ফি বুলি কয় আৰু আইতাজনীয়ে মানে কাৰ্বি জনগোষ্ঠীৰ পৰা গতিকে কাৰ্বিৰ কথাৰ লগত মই ফি বুলি মাতোঁ আৰু ইফালে দেখিছে নহয় ফুলো আছে মাজে মাজে গেন্ধালি ফুল বুলি যে কয় সেই ফুলটো আছে পুৰা গোন্ধ উঠি আছে মানে পাতকেইটা খুব গোন্ধাই নহয় এইটো ফুলৰ আৰু ইফালে মালিকনী আইতাক আমি ফি কিয় কওঁ জানেনে আপোনালোকে কাৰণ আইতাগৰাকী কাৰ্বি জনজাতিৰ পৰা গতিকে কাৰ্বি কথাৰ লগতে ফি বুলি কওঁ আৰু আইতা বুলি কওঁ আৰু কি ধুনীয়াকৈ মানে এয়া ৰল মা গুটি কি বুলি কৈছিলে ৰহল মা কয় না ৰল মা কয় ৰহৰ এই মুখে জিবাই নুঘূৰে দেখোন समझ रहे हो रोल मा समझ रहे हो इस सज्जन को क्या तकलीफ है भाई और अभी तो रुको रोल मा गुटी মানে ঢেৰ ইয়াত পেলোৱা হৈছিলে এতিয়া বৰ্তমান মানে চব কাটি দিছে এনেই মানে গছখিনি বহুত ডাঙৰ ডাঙৰ হৈ গৈছে আৰু সেইখিনি গছ নি য'ত চব্জি ৰুব মানে তাত মানে ওপৰত মানে দি দিব কাৰণ বহুত মুৰ্গী সোমাই ইয়াত আৰু এতিয়া ফিয়ে ধুনীয়াকৈ মানে চব্জি পেলাবলৈ মানে যোগাৰ কৰিলে গোটেই মানে ধুনীয়াকৈ এক পেনৰ পৰা চাফা কৰি আছে
আৰু আপোনালোকক দেখুৱাই আছোঁ দেই কোনখিনি চব্জি পেলাব। আৰু এতিয়াৰ পৰাই মানে শুকান দিন যিহেতু এতিয়া আহি আছে, এতিয়াৰ পৰা লাহে লাহেকৈ মানে চাফা কৰিয়ে আছে, কাৰণ লাহে লাহেকৈ কৰিলে, কাৰণ এতিয়াৰ পৰা ৰুলে সোনকালে খাবলৈ পাব নহয় জানো। আৰু এইফালে গোটেই জংঘলখিনি ধুনীয়াকৈ মানে শুকান শুকান জংঘলখিনি জ্বলাই দিছে, এয়া দেখিছেনে। আৰু এইফালে চব্জি পেলোৱা হৈ গ'ল দেই। যোৱাকালি না তাৰ আগদিনাখনে পেলাইছিলে নেকি, মোৰো ইমান ভালদৰে মনত নাই। এয়া চাওক, লাই পেলাইছে, মূলা, আৰু এইখিনিত আকৌ কি পেলাব জানো। যোৱাকালিৰ পৰা মানে গোবৰ পেলাই আছে, কাৰণ মাটিটোত মানে অকণমান গোবৰৰ সাৰটো কম। এয়া চাওক ধুনীয়াকৈ এইখিনি মানে গোবৰ আনি মানে পেলাই আছে, আৰু গোবৰখিনি শুকালে ধুনীয়াকৈ সাৰ হৈ যাব। আৰু এয়া দেখিছে নহয় ৰলমাহ গুটি, আচ্ছা ঠিক আছে, তাৰ গছটো ধুনীয়াকৈ মানে কাটি আনি ইয়াত ওপৰে ওপৰে মানে দি দিছে, কাৰণ মুৰ্গীয়ে মানে গোটেই মানে নষ্ট কৰি দিয়ে। আৰু এতিয়া পাকঘৰত আছো, মানুহজনে ক'লে ভাত বাঢ়াকৈ যোৱা বুলি, মইতো ভালে পালো, অকণমানো সময় নষ্ট নকৰাকৈ চিধা আহি बहुत तेज हो रहा है। বহি লৈ ভাত বাঢ়ি আছো। এয়া চাওক, এয়া ঠাণ্ডা ভাত মোৰ কাঢ়ি দেখিছে, এয়া ঠাণ্ডা ভাত। আৰু এইফালে মানুহজনক গৰম ভাত দিম। মানুহজনক কিন্তু মই ঠাণ্ডা ভাত নিদিওঁ দেই, বেয়া লাগে মতা মানুহক ঠাণ্ডা ভাত দিবলৈ। গতিকে ভাল হ'লেও বেয়া হ'লেও নিজৰে মানুহ আছে নহয়। সেইটো পুৰণা দিনৰ কি কি গান আছিলে ভালা হে বুঢ়া হে জেচা ভি হে, টোপনি আহি যায় গানটো বাৰু। বাইগান যিয়ে নহওক নাগাওঁ, মোৰ টোপনি আহি আছে বহুত। খাই কৰি লৈ মানে অলপ সময় মানে জিৰণি ল'ব লাগিব। যোৱাকালি গৰমত একেবাৰে শুবলৈ পৰা নাই, তাতে আকৌ আমাৰ ফেনটো মানে নট এটা খুলি ওপৰৰ পৰা পৰি গ'লগৈ। ভয় লাগে কেনেবাকৈ ফেনটো ওপৰৰ পৰা আহি যদি একে মানুহটোকে হেঁচি লয় কি হ'ব বাৰু, এনে জীৱনটো নষ্ট কৰি দিম। গতিকে আৰু সেইখিনি ৰিস্ক নলোৱাই ভাল। মানুহজনক ক'লো আজি ঠিক কৰিবলৈ, বাৰু কেনেকুৱা মানে খুলি পৰিলে আপোনালোকক দেখুৱাম মই। নটটোও ওপৰৰ পৰা মানে খুলি তলত পৰি আছে, বহুত ভয় লাগি গ'ল। কোনোবা দিনাখন একেবাৰে মানুহ চানুহ একেবাৰে ডিঙি কাটি লৈ যাব। সেয়া একেবাৰে নিৰামিষ খানা দেই আমাৰ। দালি, ঔটেঙা জোল বনালো, লগতে ঢেকীয়া আলু ভাজি, আৰু বেলেগ মানে একো নবনালো। চাটনি কিন্তু খাবলৈ মন আছিলে, কাৰণ মোৰ চাটনি খোৱা অভ্যাস আছে। আজি নবনাও কিন্তু, বহুত মানে গাটোও বেয়া লাগি আছে। কেইটা বাৰী মেলি লৈ চিধা ৰুমলৈ লৈ আহিলোঁ। মানুহজনৰ লগত একেলগে খাইছোঁ ৰুমতে। আৰু পাকঘৰত আমাৰ বহুত বেছি ঠেক হয়, গতিকে ঠেক জেগাত খাবলৈ ভাল নালাগে। ৰুমত অকণমান আমাৰ মানে আহল বহল, ভালে লাগে তাতহে খাবলৈ। ভাতকেইটা খাই কৰি হোৱাৰ পিছত মই অকণমান জংঘল চাফা কৰিলোঁ দেই, কাৰণ ইয়াতে কাপোৰ মেলোঁ। আৰু কোনোবা দিনা আকৌ কাপোৰ চপাওঁতে অকণমান সন্ধিয়াও হৈ যায়, গতিকে সাপ মানে ওলায় ইয়াত। সেইটোৰ কাৰণে মই অকণমান চাফা কৰি দিছোঁ জেগাকেইটা, কিন্তু ইমানখিনি নোৱাৰিলোঁ। 5 hours later. আৰু সন্ধিয়া হ'বলৈ হৈছেহি, মই ল'ৰাক মানে ৰাস্তালৈ চাবলৈ আহিছোঁ, কাৰণ ইমান সন্ধিয়া হৈ গ'লে ভয় লাগে ন। সৰু ল'ৰা ছোৱালী মানে বাইকক আনিবলৈ পঠাইছোঁ, কিন্তু এতিয়ালৈকেও আহি পোৱা নাই। আৰু মই এতিয়া ওলাই আহিছোঁ ৰাস্তালৈ, কিমান গাড়ী আহি আছে চাওকচোন। যিহেতু এতিয়া পৰীক্ষা ওচৰ চাপিছে, গতিকে মানে দেৰিকৈ টিউশ্যন লোৱা হৈছে সিহঁতৰ। 3:30ৰ পৰা টিউশ্যন লয়। বাৰু যি কি নহওক, লাহে লাহেকৈ সিহঁতে আহি থাকিব। আৰু এইফালে সন্ধিয়া হৈছে, কাপোৰখিনি মেলি থৈ দিছিলোঁ, কিন্তু চপোৱাই নাই। কাপোৰখিনি ধুনীয়াকৈ চপাই আহি সেয়া ৰন্ধা বঢ়া কামত এতিয়া লাগোহি। জহা কোমোৰা লগতে দালি বনাম দেই, মানে কুকাৰতে বনাই দিম, কাৰণ কুকাৰত বনালে মানে সোনকালে বইল কৰি হৈ যায়, আৰু কেৰাহীত বইল কৰিলে বহুত বেছি সময় লয়। গতিকে মোকতো বেছি সোনকালেই কামটো হ'ব লাগে। তাতে আকৌ আমাৰ মাইনাজনীৰ লগত এন্ধাৰ হৈ গ'লে বহুত অসুবিধা হয়, কাৰণ সি সন্ধিয়া হ'লে মানে বহুত আমনি কৰে। ল'ৰা এই মাত্ৰ আহি পাইছে, চাওকচোন কি অৱস্থা। বাবা দৌৰ মাৰি ফুৰিছ না কি? কিয় ঘামি আছ? নহ'লে মুখখন চাওঁ নেকি, মই চেক কৰিম কৈ চাওঁ কি হ'ল। এয়া চব ঘাম পানী ওলাই আছে। ইমান দৌৰ মাৰে নহয় ল'ৰাটো, কি হ'ব। টিউশ্যন কৰিবলৈ যাওঁ না দৌৰ মাৰিব যাওঁ? ক ফেনে নাই? ফেন নোহোৱাৰ কাৰণে ঘামি গলি নে কি? আমাৰ ফেনটো বেয়া হৈ যোৱাৰ কাৰণে ইমান অসুবিধা হৈছে নহয়। এয়া চাওকচোন, ফেনটো মানে এনেকুৱাই থৈ দিছোঁ। কাৰেণ্টটো কিন্তু কি ধুনীয়াকৈ আছে নহয়, কিন্তু ফেনটোহে চলাব পৰা নাই, ইমান গৰম লাগিছে। এইফালে মানুহজনে একে গৰমত অৱস্থাই নোহোৱা হৈ গ'ল, এনে কুলুমুলু। সেয়া কথা কয় আমাৰ ল'ৰাটো, দেখিছেনে? ফেন নাই বোলে, সেইকাৰণে তাই ঘামি গৈছে, কিন্তু দৌৰ মাৰি ফুৰা কথাটো কেতিয়াও নক'ব। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম। বাই বাই।